তো hey guys, good morning, welcome to my new vlog. তো ৰাতিপুৱাই পুৱাই আপোনালোকক এটা বস্তু দেখাই দিও, ধুনীয়া বস্তু। এয়া মোৰ ৰুমটো। মই খিৰিকীটো খুলি দিও, যাব দিও। Bye bye, tata. So hey guys, this is Bawostin and welcome back to my YouTube channel, and you are watching my another brand new vlog. Video kori asu. Alu pitika banai asu de. Alu pitika aru bagena pitika. Tumi eta kaam kora, tor lobon olop dia aru olop dia mari dia son. So yeah, I hope you bachelor life naki. Yes. তো মানে একচুয়ালি আমি রেগুলার বনাই না খাও। আজি আমার বাইদেউ রান্ধনী বাইদেউ অহা নাই, সেইকাৰণে ফিৰোজ ভাই বনাই আছে। তো কি আর করিম, হয় না? তো আজি ফ্ৰেছাৰ যাম, সেইকাৰণে পটাপট বনাই কিনে খাব লাগিব। নহয়, এইটো ইউটিউবত দি দিম। তাতে কি হল, ইমান ধুনীয়া হেণ্ডচাম। সেয়া হৈছে আমাৰ জাহিদুল ভাই, পৰি আছে। এয়া হৈছে জাহিদুল ভাই। জাহিদুল ভাই ষ্টাডি কৰি আছে, মানে আমাৰ জাহিদুল ভাই হৈছে ষ্টাডি মেটেৰিয়েল। এয়া চাওঁ, টেট প্ৰিপাৰেশ্যন কৰি আছে। চ' আশা কৰো জাহিদুল ভাই এইবাৰ পাওক, মানে পাব বুলি আশা এটা আছে বহুত, মানে ভালকে প্ৰিপাৰেশ্যন কৰি আছে। ৰাতিপুৱা উঠি কিনে পুৰা ফ্ৰেছ হলো, ভাত খাব দিয়া, এইবিলাক মানে একো কৰাই নাই। আজি ব্লগটো বহুত বেছি ইণ্টাৰেষ্টিং হ'ব, আপোনালোকে চাই থাকক। আজি এতিয়া যাম ফাৰ্ষ্ট কলেজ। তো আপোনালোকক দেখাই দি আছো, আজি আছে আমাৰ ফ্ৰেছ হাউচ। তো আমি হৈছে DLED থাৰ্ড চেম। তো যিসকল ফৰ্থ চেম মানে ফাইনেল কমপ্লিট কৰিলে DLED, তেওঁলোকক ফেয়াৰৱেল দিব লাগে। আৰু ফাৰ্ষ্ট চেমৰ যিসকল ষ্টুডেণ্টছ আছে, মানে টিচাৰ্ছ ট্ৰেইনি বুলি কয়, তো ফাৰ্ষ্ট চেমৰ বিলাকক আমি ৱেলকাম কৰিব লাগে। সেই স্পেচিয়েল আজিৰ এইটো ব্লগ বৰপেটা BT কলেজত। আপোনালোকে চাই থাকক, ভিডিঅ'টো বহুত বেছি ইণ্টাৰেষ্টিং হ'ব। অ'কে, লেটছ গো। এতিয়া ৰেডি হওঁ আৰু যাওঁ। চ' গাইজ, আহি পালোঁ কলেজ। চ' গাইজ, আহি পালোঁ কলেজ। ষ্টাৰ্ট কৰিম। ভাই এফালে কি খবৰ? নিজে বলবে, নিজের চিনি পাবো না।
এইবাৰ আমি সম্বৰ্ধনা জনাবলৈ আহিছো আমাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ মহোদয় তেখেতক সম্বৰ্ধনা জনাব ডিএলএড তৃতীয় ষাণ্মাসিকৰ পৰীক্ষাৰ্থী ডিম্পী কলিতা ভালদৰে শিশুসকলক আগবঢ়াই নিব পৰা সমাজত প্ৰতিষ্ঠিত কৰিব পৰা তাৰ বাবে মই শুভকামনা জনাইছো আৰু বেছিকে নকওঁ এইখিনি কৈ মই মোৰ মন্তব্য সামৰণি মাৰিছো ধন্যবাদ শিকাই আমার ভাল লাগে কারণ আমার বরপেটা বিডি কলেজত যিখিনি ছাত্র ছাত্রী নামভর্তি করে এই ছাত্র ছাত্রীখিনিয়ে আমি আমার কলেজটোক মানে প্রিফার করে মই জনা মতে ফার্স্ট প্রিফারেন্স দেয় সেই হিসাবে ইয়াতে ভাল ল'ৰা ছোৱালীখিনি আমাৰ ইয়াত বেছিকে এডমিশ্যন লয় মই আমাৰ ডিএলএডৰ প্ৰথম ষাণ্মাসিকৰ যিসকল ছাত্ৰ ছাত্ৰী মই পাইছোঁ তাত দেখা পাইছোঁ যে বহুত ভাল বুদ্ধিসম্পন্ন আৰু সকলোৰে লগত বিশ্বাস হ'ব পৰা এটা ল'ৰা ছোৱালী এইবাৰ নামভৰ্তি কৰিছে আৰু আগৰ যিসকল নামভৰ্তি কৰিছিলে তেওঁলোকো যথেষ্ট ভাল আছিলে আমি সাধাৰণতে আমাৰ এটা হিম্মন্যতা আহে যে মই ডিএলএড বা বিএডত নামভৰ্তি নাপালোঁ ডিএলএডত পালোঁ মই এটা কথা আপোনালোকক বা আমাৰ ল'ৰা ছোৱালীবিলাকক বুজাই দিব বিচাৰিছোঁ যে ডিএলএড এণ্ড বিএড দুটাই প্ৰফেশ্যন আজি অনুষ্ঠানৰ একেবাৰে শেষৰ পিনে মই শলাগৰ শৰাই পিনে আগবঢ়াইছো तो हमार मीटिंग खत्म बाकी प्रोग्राम खत्म केना লাগিল बहुत ভাল লাগিছে আপুনি বেট কান্দত লওক এই কোনোবাই মোৰ লগত ফটো দিব আপুনি ফটো উঠাই